নমস্কাৰ বন্ধুসকল, মোৰ এইটো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি আৰম্ভ কৰিব লৈছোঁ আৰু এটা নতুন ভিডিঅ'। তো যাবলৈ ওলাইছোঁ এটা নতুন ঠাইলৈ, দেখুৱাম পিছত ক'ত যাই আছোঁ। আৰু মই দেখুৱাই আছোঁ এতিয়া কোন কোন আছে আমাৰ লগত, কোনে কোনে যাব। লগত এই চবেই আছে, আমাৰ ফেমিলি চবেই হয়। আমি চবে মিলি আজি যাম, বহুত ফূৰ্তি কৰিম আৰু নতুন এখন ঠাইত গৈ আছোঁ। পিছত দেখুৱাম দিয়ক হা। আমি এতিয়া আছোঁ আই নদীৰ ওপৰত। চাওক পানী কিমান বাঢ়িছে, বহুত পানী বাঢ়িছে। দিয়ক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ধন্যবাদ। বন্ধুসকল, মই আছোঁ এতিয়া আস্থা ৰিসৰ্ট অভয়পুৰী। বলক ভিতৰত যাওঁ আৰু ভিতৰত থকা মনোমোহা দৃশ্যবিলাক আপোনালোকক দেখুৱাওঁ। আমি অভয়পুৰীলৈ আহি পালোঁ। ফ্ৰেণ্ডছ, আমি ফাইনেলি আহি পালোঁ। য'লৈ যাব বিচাৰিছিলোঁ, কোনখিনিত আহি পাইছোঁ দেখুৱাই আছোঁ আপোনালোকক। আমি আহিছোঁ আস্থা ৰিসৰ্ট হোম আস্থা ডায়েৰী। তো বলক ইয়াৰ পৰা ভিতৰলৈ যাওঁ, কি কি দেখা পোৱা যায়। বলক মোৰ লগত। এয়া মোৰ ল'ৰা দৌৰি দৌৰি আহি আছে মোৰ কাৰণে। কি ধুনীয়া ফুলজোপা চাওকচোন। ৱাও, নাইচ। ফুল গছ কিন্তু ৰৈছে হা, বঢ়িয়া বঢ়িয়া, ভাল লাগিছে, ধুনীয়া একদম। অলপ জুম কৰি দেখুৱাই দি আছোঁ, চাওক কি ধুনীয়া। ৱাও, এইজোপা ফুল মই লাইফত ফাৰ্ষ্ট দেখা পালোঁ আজি। কি ফুল গছ হয়, সৰু সৰু। এইটো যিমান দূৰ সম্ভৱ ৰ'জ মানে গোলাপেই হ'ব লাগে, কিন্তু একদম সৰু সৰু। চাওক মোৰ হাতৰ অনুযায়ী, মোৰ হাতটো চাওক, একদম সৰু সৰু, কিন্তু ধুনীয়া লাগিছে। ইয়াত চাওক ব'টিং কৰিবৰ কাৰণে ব'ট আছে। এতিয়া নাযাওঁ আমি ইয়ালৈ, চাওঁ পিছত কি হয়। চাওক কি ধুনীয়া। ৱাও, ঘৰজোপা চাওকচোন কি ধুনীয়া। এইটো কি গছ হয় মই কিন্তু নাম নাজানো, আপোনালোকে যদি জানে কমেণ্ট কৰি জনাবচোন কি গছ হয়। আস্থা ৰিসৰ্টৰ পুখুৰীটো চাওক কি ধুনীয়া। আৰু চাওক ইয়াতে কেইটামান হাঁহ, ৰাজহাঁহ বুলি কয়, একদম ধুনীয়া বগা বগা, বঢ়িয়া না। চাওক চাৰিওফালে চাওক। এয়া হৈছে আস্থা ৰিসৰ্ট আৰু এইটো হ'ল পুখুৰী। ইয়াত কিন্তু বুম বুম মাছ আছে, মই দেখা পাই আছোঁ। আপোনালোকে দেখা পাইছে নে পোৱা নাই? জঁপিয়াই আছে চাওক। এয়া চাওক, ইয়াতে ব'টিং আছে, চবেই তাত গৈছে। মই যোৱা নাই, মোক মাতি আছে, মই গৈ আছোঁ তালৈকে। ভাল লাগিছে জেগাটো, এনেকুৱা লাগিছে যেন নদীৰ মাজত নহয়, পুখুৰীৰ মাজত হয়। ধুনীয়াকৈ বনাইছে জেগাটো, তাত গৈ আছোঁ মই। ধুনীয়া পৰিৱেশ চাওক, লাইটিং। ৰাতি হ'লে চাগে বেছি ভাল লাগিব জেগাটো। মই গৈ আছোঁ ইয়ালৈকে। বোলো সিফালে এটা আৰু এটা কি বা কয়, এইটো ক'ব নোৱাৰোঁ। আন কোন বস্তু চাওকচোন, পানীত সাঁতুৰি নিচিনা লাগি গৈ আছে। কি বস্তু এইটো? কি বস্তু হয় এইটো? চাগে মাছ মাৰি আছে, কিন্তু কি বস্তু লগাইছে এইটো? ইয়াৰ ফেনখন চাওকচোন, পাংখাখন তিন ভাজ হৈ আছে। বতাহ লাগিব না চাওকচোন, বতাহ নালাগে, এনেই লগাই ৰাখছে ফেনখন।
ফেনখন চুইচ অন কৰাৰ লগে চলিছে ঠিকেই, কিন্তু বতাহ লাগিব বুলি মোৰ সন্দেহ আছে। এই ফেনখন কবি মূৰত লাগিব চাবি, লাগি যাব মূৰত লাগি যাব, যি কপি আছে ফেনখন কাম নাই, বেয়া হয়। আমি আৰু আগৰ ফালে আগুৱাই যাওঁ আৰু চাওঁ।
লাগছে হ্যাঁ আরো ভালো লাগবে আরো খেললে ভালো লাগবে ভালো করে বসো ভালো করে বসো মধ্যে ভালো করে বসো ভালো করে বসো 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 হ্যাঁ ঠিক আছে বাবা এবার তুমি নামো এবার আমি মা বলবো না 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 ভাগ্য বেয়া ফাষ্ট ফুড হাউচ ইয়াত আমি খোৱা নাপালোঁ টাইম বেছি হৈ গ'ল কাৰণে এতিয়া টাইম হ'ল 4:23 গতিকে আমি খোৱা লোৱা নাপালোঁ ঠিক আছে বাহিৰলৈ কিবা খাব লাগিব দিয়ক অলপমান ফূৰ্তি কৰোঁ তাৰপিছত ঘৰলৈ গুচি যাম লেডিজ জেন্টস দুজনৰ কাৰণে বন্ধুসকল আস্থা ৰিসৰ্টত আহি পেলাই বহুত ভাল লাগিল আপোনালোকে আহক বহুত ধুনীয়া ঠাই হয় আজি এইখিনিতে ভিডিঅ'টো সামৰিছোঁ